Was it the voice? Was it the fire burning in me? All of the noise. Good morning guys. মই Bagmita আপোনালোকক পুনৰবাৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মৰ্নিং এই চাহ কাপেৰে মই আজি ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আজি বহুতখিনি প্লেনিং কৰি থোৱা আছে, অলপমান মোৰ শ্বপিং কৰিব আছে, যিহেতু জানে মোৰ এটা কুকুৰ পালি থোৱা আছিলে। তো মোৰ টাইগাৰে কি কৰিলে, অলপমান চেণ্ডেলবোৰ কামুৰি ছিঙি দিছে। তো মোৰ কলেজত যাবলৈও চেণ্ডেল নাইকিয়া হৈ গৈছে, আৰু কিছুমান সৰু বজাৰ কৰিব আছে। তাতে আপোনালোকক ছাৰপ্ৰাইজ দিব আছে। আজি বাৰ্থডে পাৰ্টি এটা কাৰণে মোৰ অলপমান শ্বপিং কিবাকিবি কৰিব আছে। তো সেইখিনিও কিনিব লাগিব। তো কি লওঁ, ক'ত যাওঁ, কি কৰোঁ, গোটেইখিনি আজি গোটেই দিনটোৰ গোটেইখিনি ক'ত কি কৰিছোঁ, কি কৰা নাই, গোটেইখিনি মই আপোনালোকক দেখাম। তো আজি ৰাতিপুৱাটোৰ লগত মোৰ ভিডিঅ'টো আৰম্ভণি কৰোঁ। চাওক আমাৰ টাইগাৰ মহাৰাজ কেনেকৈ শুই আছে চাওক। তাৰ গুড মৰ্ণিং এতিয়ালৈকে হোৱাই নাই। টাইগাৰ 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 ঐ টাইগাৰ চাওক, সি নাইট ডিউটি মাৰি এতিয়া পূৰা শুই আছে। সি মিনিমাম 12-1 বজালৈকে এতিয়া শুব, তাৰপিছত সি খানা চানাবোৰ খাব। ফাইনেলি এতিয়া ৰেডি হৈ গৈছোঁ। জানেই ন, ছোৱালী মানুহ এইবিলাক কাম চাম কৰি থাকোঁতে অলপ লেট হৈ গুচি যায়। তো খানা চানাও বনাব লাগে। তো খানা চানা খাই মেলি ৰেডি হৈ গৈছোঁ। তো এতিয়া বজাৰ কৰিব যাব লাগে। ভাবিছোঁ বাছতে যাম, আপোনালোকক দেখাম লোকেল বাছত, যিহেতু ট্ৰেভেল কৰিম এতিয়া। তো আপোনালোকক দেখাম লোকেল বাছত কেনেকৈ যাওঁ, কি কৰোঁ। যিহেতু অটো চটো ল'লে ইয়াৰ পৰা বহুত বেছি দূৰ হৈ যায়, তো কষ্টলি পৰি যায়। তো বাছৰ ইমান ধুনীয়া সুবিধা থাকোঁতে ন, অভিয়াছলি সুবিধাটোতো ল'বই লাগে। তো ব'লক তেন্তে বাছত আমি উঠি বজাৰ চজাৰ কৰি ল'মগৈ। চাওক বাছত উঠি ল'লোঁ। বাছত উঠাৰ পাছতে যিহেতু টিকেট কৰিব লাগে, এয়া টিকেট কৰি ল'লোঁ। টিকেটটো কৰি এতিয়া বহুত দূৰ যাব লাগিব। যিহেতু 45 মিনিটছমান আমি ইয়াৰ পৰা যাব লাগিব। চিটিৰ পৰা মই বহুত ভিতৰত থকা হয়। তো এতিয়া চিটিলৈ যাবলৈ হ'লে 45 মিনিটছমান লাগিব। বহুত দেৰি বাছতে এনেকৈ গৈ থাকিব লাগিব। টিকেট চিকেট চব কৰি ল'লোঁ। এতিয়া আৰু বহি গৈ থাকোঁ। মাজে মাজে আপোনালোকক ৰাস্তাৰ কিছুমান ভাল ভিউ যেতিয়া পাম, সেইবিলাকো আপোনালোকক দেখাম। তেন্তে ব'লক গৈ থাকোঁ আৰু। চাওক, মই এতিয়া পিংক চিটিৰ মাজে আহি আছোঁ। এতিয়া ইয়াত যে মই আপোনালোকক দেখাইছোঁ, এইটোৱে হৈছে হাৱা মহল। ইয়াৰ ওপৰতো মোৰ ভিডিঅ' আছে, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে চাব পাৰিব তাৰ বিষয়ে। এতিয়া আমি এয়া বাছৰ পৰা নামিলোঁ। বাছৰ পৰা নামি এতিয়া আমি ৰিক্সা বিচাৰিব লাগিব, যিহেতু ইয়াৰ পৰা আৰু 1.5 কিলোমিটাৰমান আছে মলটোলৈ। তো এতিয়া ৰিক্সা বিচাৰিব লাগিব। তাতে ইয়াতে বিৰাট বাৰ্গেনিং কৰিব লাগে ৰিক্সাবিলাকত। ৰ'ব ৰিক্সাখন বিচাৰি অলপ বাৰ্গেনিং কৰি লওঁ, তাৰপিছত উঠি তাৰ পৰা মলখনলৈ গৈ আছোঁ। আজি ৰিক্সা নাপালোঁ, অটো এখন পালোঁ। অটোখনো সেই 30 ৰুপিজ আছিল। দেউতা বুলি ক'লে 1.5 কিলোমিটাৰ ওচৰতে হয় যিহেতু। এতিয়া এয়া অটোত আহি আছোঁ। প্ৰিয়ংকা কিমানক কোৱা আপোনালোকে চবেই মোক কমেণ্টত সুধি আছে ন, প্ৰিয়ংকাই কিয় কথা নকয়, প্ৰিয়ংকাই কিয় একো কোৱা নাই। এয়া প্ৰিয়ংকাই ওলাই আহিছোঁ। এতিয়া অটোত গৈ আছোঁ, নামিম, তাৰপিছত মলখনত সোমামগৈ। মলখনত গোটেইখিনি দেখাম, কি পায় কি নাপায়, কি মোৰ কাম আছে চব দেখাম। তেন্তে অলপ গৈ থাকোঁ। এখন যে দেখিছে, এইখনেই মল যিখনত মই আজি শ্বপিং কৰিম, হেয়াৰ কাট কৰিম। ব'লক তেন্তে ভিতৰত সোমাই যাওঁ। ইয়াত চাওক, এতিয়া মাৰ্কেটৰ ভিতৰত সোমাই আহিলোঁ। ফাৰ্ষ্ট আহি হেয়াৰ কাট কৰি ল'লোঁ। সেয়া দেখিছে, কাৰণ মানে হেয়াৰছ মানে কি হৈছে, তলৰ পৰা পূৰা ফাটি গৈছে, ইমান বেছি বেয়া হৈছে, গিয়াৰ ল'ব নোৱাৰা হৈ গৈছে। তো ভাবিছোঁ যে অলপ হেয়াৰ কাট কৰি লওঁ। তো ফাইনেলি হেয়াৰ কাটটো কৰি ল'লোঁ। তো এতিয়া আমাৰ একচুৱেলি কি হ'ল, চেণ্ডেল কিনিব আছে। মই আপোনালোকক কৈছোঁ ন, টাইগাৰে মোক গোটেই চেণ্ডেল শেষ কৰি দিছে। তো এতিয়া কলেজতে পিন্ধিবৰ কাৰণে মোৰ একো নাইকিয়া টাইপ হৈ গৈছেগৈ। তো এতিয়া আমি চাম, তেন্তে ব'লক ডাইৰেক্ট আপোনালোকক শ্বপখনলৈ লৈ যাওঁ। তো মই কোনযোৰ চইচ কৰোঁ, কি আছে সেইটো মই নাজানো, কালেকশ্যন এতিয়া কি আছে। তেন্তে ব'লক ডাইৰেক্ট শ্বপখনতে আকৌ লগ পাই। এয়া চাওক, এতিয়া দেখা পাইছোঁ ৰাস্তাত কেনেকৈ মানুহ ধৰি ফুল দিয়ে। চব ককাইক ভৈনীয়েক চাবলৈ লাগে, চবকে মুঠে লৈ ল'ব লাগে। আৰু গাইছ এটা একচুৱেলি মই আজি চেণ্ডেলটো লওঁতে আপোনালোকক ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু মই পাহৰি গ'লোঁ। মানে সেইটো কাৰণে মই আহিছোঁ যে নাই, সেইটো আপোনালোকক মই ৰুমত গৈ দেখামগৈ মই কি ল'লোঁ। তো এতিয়া আহিছোঁ, ইমানেই বেছি ভোক লাগিছে। তো ভাবিছোঁ কিবা এটা খাই লওঁ। তো খাই পেলাই যিহেতু কেকটো ল'ব আছে, মই কৈছিলোঁ আপোনালোকক ভিডিঅ'টো ষ্টাৰ্টিঙত যে বাৰ্থডে চেলিব্ৰেশ্যন এটা আছে। তো সেইটো আপোনালোকক দেখাম গৈ পেলাই, কাৰ বাৰ্থডে কি সেইটোতো পাছত দেখাম আপোনালোকক। তো এতিয়া কেক চেকবিলাক ল'ব আছে। প্ৰথমে ভাবিছোঁ যে কিবা এটা খাই লওঁ, ইমান ভোক লাগিছে, পেট খোজাটো প্ৰথম যিহেতু। তো খাই বৈ লওঁ, তাৰপিছত কেক শ্বপত যাম। কেক শ্বপ এবাৰতো নাপাহৰোঁ বাৰু, এবাৰ চব ভিডিঅ' আপোনালোকক দেখাম, চব আপোনালোকে পাই থাকিব। তেন্তে ব'লক প্ৰথমে অলপ খাই মেলি লৈ লওঁ। ইয়াত আপোনালোকে দেখিছে, মই য'ত আহিছোঁ এই ননভেজ ষ্টল হয়। ইয়াতে আচলতে কি হয়, জয়পুৰত আপোনাৰ চিকেন টিকেন পাবৰ কাৰণে ননভেজৰ কাৰণে বহুত প্ৰব্লেম হয়। তো ইয়াতে মই ঘুমটিবিলাকত আহিছোঁ, এইবিলাক চব চিকেন শ্বপ হয়। কেনেকুৱা লাগিছে?
এয়া দেখিছে আপোনালোকে প্ৰিয়ংকাই পূৰা দেখিছে পানীপুৰি খাই আছে ক'বলৈ সময় নাই কেনেকুৱা হয় টেষ্টি হয় জ্বলা চলা কেনেকুৱা ঠিকে আছে ন ভাল হৈছে ন তেন্তে গাইজ দেখিছে এইটো ষ্টলৰ পৰা এয়া আমি খাই আছোঁ ৰ'ব কেমেৰা কৰি থাকোঁতে নহ'লে মোৰ খোৱা যাব মই খাই লওঁ তাৰপাছত আকৌ লগ পাই আছোঁ সেয়া দেখিছে পানীপুৰি খাই ল'লোঁ খাইতে চলি কুলচা খাবলৈ আহিলোঁ বেয়া জ্বলা দিছে খাব পৰা নাই পুৰিছে গৰম হ'লেও এইখিনি খাব লাগিব যিহেতু ভোক লাগি আছে ন পূৰা টেষ্টি হয় বাকী কিন্তু মানে অলপ আমাৰ অসমীয়া এনেকুৱা হয় ন আমাৰ অসমীয়া মানুহে অলপ জ্বলাটো কম খায় তো মোৰো সেইটোৱে আদত মানে মই জ্বলা বহুত বেছি কম খাওঁ ইয়াতে চব বস্তু আপুনি মছলা জ্বলা চব এনেকুৱা ষ্টিল সেইখিনি অৰ্ডাৰ দিলোঁ যে খাই লওঁ ধুনীয়াকৈ খাই বৈ তাৰপিছত আপোনালোকক কেক চবতে দিব আছে ন তো মই প্ৰথমে খাই শেষ কৰি লওঁ খোৱা সময়তও বেছি এইবিলাক কথা চথা ভিডিঅ'টো ভাল নহয় তো খাই বৈ শেষ কৰি লওঁ তাৰপিছত মই আপোনালোকক কেক চবত লগ পাই আছোঁ কেকটো চাওক এইটো জন্মাষ্টমীৰ কাৰণে এইটো কেকটো বনাই থোৱা আছে আৰু বাকী কেকবিলাক চাওকচোন ইমান ধুনীয়া হয় আৰু ইয়াত আচলতে কি হয় জানে কেকবোৰ যিমান ধুনীয়া হয় তাৰ কোৱালিটিও সিমানেই ধুনীয়া হয় তো গাইজ এতিয়া বজাৰ চজাৰ চব কৰি আনিলোঁ কেক চেক কিনিলোঁ ইয়াত চাওক তো কেকটো লৈ ল'লোঁ এতিয়া বাছৰ কাৰণে এয়া ৱেইট কৰি আছোঁ বাছ নাই AC1 আহিব লাগিব যিহেতু মই যিখন বাছত যাম সেইখন AC1ৰ কাৰণে এতিয়া ৱেইট কৰি আছোঁ এতিয়া কেতিয়াবা কিমান সময়ত আহি পায়হি AC1 চাগে বেছি টাইম ৱেইট কৰিব নালাগে অৱশ্যে আহিয়ে থাকে 4-5 মিনিট চাগে ৱেইট কৰিব লাগিব ৰ'বক বাছখন আহিছে নাই চাই থাকোঁ নহ'লে মোক এৰি থৈ গুচি যাব তো অলপ পাছত লগ পাই আছোঁ বাছত বাছখনত আপোনালোকে ভিৰ চাওকচোন ইয়াত আপুনি বাছখন দেখি পেলাই আপুনি ক'বনে ইয়াতে ক'ভিড আছে বুলি কৰোণা দেখিয়ে মানুহ দেখিয়ে কৰোণা পলাই গুচি যাব চাওক সৰুকৈ এটা ডেক'ৰেশ্যন কৰিছোঁ যিহেতু আমাৰ ওচৰত ইমান সময় নাছিলে সেইটো কাৰণে অলপমান ডেক'ৰেশ্যন কৰি বাৰ্থডে' বয় ভাল লাগিবৰ কাৰণে এনেকৈ কৰি লৈছোঁ এতিয়া মই আপোনালোকক কেকটো দেখাম কেকটো কিন্তু আপোনালোকে কমেণ্ট কৰি প্লিজ জনাব দেই কেকটো কেনেকুৱা হয় বিৰাট টেষ্টি হ'ব যেন লাগি আছে কেকটো মই এখন লৈ মই থৈ দিছোঁ Happy birthday to you Happy birthday to you Happy birthday dear Raja Happy birthday to you বাৰ্থডে এনে অৱস্থা ৰিবন খুলিব লগা হৈছে হ্যাপি বাৰ্থডে থ্যাংক ইউ হ্যাপি বাৰ্থডে দুটো খাইছে তাকো দুটো খাইছে এয়া আপোনালোকে দেখা পালে বাৰ্থডে চেলিব্ৰেশ্যন হৈ গৈছে 12টা বজালৈ আমি যিহেতু ৰখিব নোৱাৰোঁ যে মই যাবগৈ লাগে 12টা বজাত ইয়াত পচিবল নহয় তো সেইটো কাৰণে কি কৰিলোঁ আগদিনাখনে কেকটো আনি আৰু কাট কৰি দিলোঁ অলপ সময়হে আৰু ইফাল সিফাল হৈ যায় আৰু বাৰ্থডে কিনো চলি যায় কিন্তু সেয়া কেক চেক কাট কৰি থৈ আছে আৰু বাৰ্থডে বয়টো আপোনালোকে চিনি পায় ৰাজাক আপোনালোকে দেখিছে ডিম্পুদা ব্লগতো বহুতবাৰ পাইছে মোৰ ব্লগতো দেখিয়ে থাকে তো তাৰে আজি বাৰ্থডে আছিলে বাৰ্থডে বয় ক'ত গ'ল হেল্ল' গাইজ আজি মোৰ বাৰ্থডে চবে মোক উইচ কৰিব কমেণ্টত দেখিছে কোনোবাই আজি কমেণ্টত উইচ নকৰোঁ বুলি ভাবিছে জোৰ জবৰদস্তি নিজেই সুধিছে যে অৱশ্যে হয় বাৰু বাৰ্থডে যদি কোনোবাই উইচ কৰে অভিয়াছলি বহুত বেছি ভাল লাগে তো এতিয়া আৰু বেছি দেৰি নকৰোঁ যিহেতু মোৰ লেট হৈয়ে গৈছে তো ইয়াৰ পৰা আকৌ যাবগৈ লাগিব মই তেন্তে ৰ'বক মই যাওঁ জল্দিকৈ নহ'লে মোক পিজিৰ পৰা খেদা দিব জল্দি গৈ নাপালে তো মই কি কৰোঁ মই যাওঁ যোৱাৰ পাছত মই ৰুমত আপোনালোকক লগ পাই আছোঁ তো মই এতিয়া আহি ৰুম পালোহি আচলতে কি হ'ল মই আপোনালোকক কিছুমান বস্তু দেখাম বুলি কৈও ভিডিঅ' কৰোঁতে মই কিছুমান বস্তু পাহৰি গৈছোঁ যিহেতু কি হ'ল মোৰ বহুত দিন ভিডিঅ'টো গেপছ হৈ গ'ল মই কণ্টিনিউ কৰা নাছিলোঁ তো কিছুমান বস্তু মই মাজে মাজে সেইটো কাৰণে পাহৰি গৈছোঁ আপোনালোকক যেনেকৈ দেখাম বুলি কৈছিলোঁ কিছুমান বস্তু তাতে থাকি গৈছে তো তাৰ কাৰণে মোক মাফ কৰি দিব মই নেক্সট ব্লগৰ পৰা আপোনালোকক
প্ৰমিছ কৰিছোঁ যাতে মই আপোনালোকক যেনেকৈ বস্তুবোৰ কওঁ যেনেকৈ দেখাম বুলি কওঁ সেই বস্তুটো মই ভালদৰে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু মই এতিয়া বাৰ্থডে পাৰ্টিৰ পৰা আহিলোঁ আহি ফ্ৰেছ হৈ ল'লোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে বাই বাই